তো ৰাইজ ঘৰ পালোহি। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নহয় আমাৰ MS আছাম চেনেলটোলৈ। কাৰণ এতিয়া মোৰ চেনেল হৈ থকা নাই, কাৰণ আপোনালোকে বহুত মৰম দিছে, বহুত সঁহাৰি জনাইছে। এতিয়া আমাৰ চেনেলটোত 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। যিখিনি কমি আছে আপোনালোকে আৰু অকণমান জোৰ লগাই ঠেলা হেঁচা কৰি দিব আৰু। গতিকে আশা কৰিছোঁ সোনকালে পূৰ হ'ব। আজি ভিডিঅ'টো মাজৰ পৰাই আৰম্ভ কৰিলোঁ। মাজৰ পৰা মানে কলেজৰ পৰা এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰপিছত কিয় লগৰজনকো আজি লগত লৈ লৈছোঁ। আজি যাম ভাওনা চাবলৈ, আৰু লগৰ এজনী আছে, তাইকনো ক'ত যাব দিব এনেই সুধি চাম আৰু কিনো কয় আৰু। বাকী আজি মানে মোৰ দাদাই হয়, কিন্তু আমি লগৰ নিচিনাকৈ থাকোঁ। তেওঁলোকে সৰু ল'ৰা ছোৱালীখিনিক লৈ এটা ভাওনা টিম খুলিছিলে, গতিকে তাত ভাওনা এখন চাবলৈ নিমন্ত্ৰণ জনালে। গতিকে ৰাতিলৈ ভাওনাত ভিডিঅ' বনামগৈ, আৰু বাকী ব্লগ ছিষ্টেমত যিমানখিনি দিব পাৰোঁ দিম আৰু। বাকী ব'লক দেখাই দিছোঁ কোন কোন আছে আৰু। এতিয়া কলেজৰ পৰা যাবলৈ ওলাইছোঁ। এই দুটা দেখো, চাওঁ এইপিনে ঘূৰি দিয়া ভাওনা চাব যাবা নাই কৈ দিয়া। এইয়া মোৰ লগত আছে এইপিনে গৌৰৱ। সেইদিনাখন যে দেখাবলৈ যে নাপালোঁ ভালকৈ, আজি দেখাই দিছোঁ। নমস্কাৰ এটা দি দিয়া। এইপিনে আমাৰ এঞ্জেলা, আমাৰ বাইপাছ আমাৰ কলেজৰ কিনাৰতে আছে। ইয়াতে মানে কি হয়, সন্ধিয়া হ'লে বহুত ল'ৰা ছোৱালী দৌৰিবলৈ আহে আৰু। অকণমান পিছতকৈ আহিব আৰু দেখিব আৰু দেই। আৰু এইটো মানে জেগাটো বৰ ধুনীয়া কৰি আছে। এইপিনে ৰাস্তাবিলাক অলপ ডাঙৰ কৰি আছে, ডাঙৰ হ'লে ভালকৈ দেখাম আৰু। তো ৰাইজ ঘৰলৈ গৈ আছোঁ। প্ৰথমতে এঞ্জেলা ঘৰত থমগৈ, ক'তনো তাইক ভাওনা চাবলৈ দিব ছোৱালী মানুহজনী। সেইটো কাৰণে ল'ৰা হয়, এইটোৱে ফাইদা আৰু। লগৰ ল'ৰাৰ লগত অকণমান ঘূৰিব মেলিবলৈ সুবিধা হয় আৰু। এতিয়া এঞ্জেলাক থৈ লওঁগৈ প্ৰথমতে, ব'লক। তাৰপিছত আৰু ঘৰত গৈ মেলি মোবাইলটো অলপ চাৰ্জ দিম আৰু তাৰপিছত চুৰিয়াটো পিন্ধি যাম আৰু। তো ৰাইজ এইপিনে এগৰাকীক থওঁ আৰু এতিয়া নোযাওঁ ভাওনা চাবলৈ। এইপিনে পোৱালীকেইটা, এঞ্জেলা ভাইখন। বাকী কি হ'ল গম পাই নাই, একদম কালি শংকৰদেৱত উঠি হেৰিয়ত গাৰ্লছ কলেজত যাওঁতে মানে বৰষুণত তিতিলোঁ পূৰা। এতিয়া চৰ্দিত থাকিব পৰা নাই। আকৌ 10 তাৰিখে আছে ভাওনা। এতিয়া পূৰা টেবলেট খাইছোঁ, কিয় নাজানো। তথাপিতো ভাওনা মেইন, ভাওনা চাব যাবই লাগিব। বাকী এইপিনে এগৰাকীক বিদায় দিওঁ আৰু, ব'লক পিছত হৈ থাকিব আৰু। তো ৰাইজ ঘৰ পালোহি। এতিয়া অকণমান জিৰাই লৈছোঁ। মাক গৰম পানী কৰিব দিছোঁ। গৰম পানীকণ হোৱাৰ পিছত ভৰিকেইটা ধুই মেলি লাহেকৈ এঞ্জেলা ঘৰত ভাত খাবলৈ মাতিছে। এতিয়া ভৰিকেইটা ধুই লওঁ গৰম পানীৰ লগত, তেল চেল অকণমান লৈ লওঁ। তাৰপিছত তাহাঁতকে ঘৰত ভাতকেইটা খাই লাহেকৈ ওলাই যাম আৰু। বাকী একেবাৰে তাতহে কৰিমগৈ আৰু, বেছি দীঘলীয়া কৰি নুফুওঁ আৰু দেই। এতিয়া ধুনীয়াকৈ ভৰি চৰি ধুই লওঁ। ৰাইজ চুৰিয়া পিন্ধি মেলি ওলালোঁ আৰু। এতিয়া যাওঁ ভাতকেইটা খাই লওঁগৈ জল্দি, তাৰপিছত জল্দি যাব লাগে। বৰষুণ দি আছে, এতিয়া বেছিকৈ বনাই নাথাকোঁ। ব'লক একেবাৰে এঞ্জেলাৰ লগত ভাতকেইটা খাই লওঁগৈ। তো ৰাইজ মানে কথাটো এনেকুৱা হৈ গ'ল আৰু, মানে ওলাই আহিছিলোঁহে, এনেকুৱা ডাঙৰকৈ বৰষুণ দিলে। আপোনাৰ আহি পিনি চাৰিআলিত যেন তেনে ৰখিছিলোঁহে। এনেকুৱা বৰষুণ দিলে ৰখি আধা ঘণ্টামান ৰখিলোঁ। আধা ঘণ্টা বেছিয়ে ৰখিলোঁ, 1 ঘণ্টামান হৈ গ'ল ন। তাৰপিছত এতিয়া অকণমান যেন তেনে বৰষুণ অকণ পৰিছে, দেখিছোঁ ন বৰষুণ দি আছে। এঞ্জেলাৰ আকৌ পোৱাগৈ নাই, ভাত পানী একো খোৱাই নাই। ইপিনে তাত বোলে ভাওনা বিগিন হ'বলৈ হৈ গ'ল। চাই লওঁগৈ, যেন তেনে ভাতকেইটা খাই যাব লাগিব আৰু। বৰষুণটো নেৰিলে বহুত বেয়া লাগি যাব। হা, এইপিনে বৰষুণটো পাতলা, সেইপিনে বহুত দি আছে। এতিয়া ভাওনাটো বিগিন হ'ব হৈছে বুলি শুনিলোৱেই। বাকী ব'লকচোন কি হয়। তো ৰাইজ যেন তেনে বৰষুণত তিতি মেলি আহি পালোহি এঞ্জেলা ঘৰ। এইপিনে এজনে চাহ তাহ খাই মেলি ল'লোঁ বাৰু। এজনে পোৱালীকেইটাৰ লগত লাগিলে আৰু। ঐ নামটো কৈ দিয়া। नमस्कार, मेरा नाम अनुश्री हसीका। कौन है ये लोग? कहाँ से आते हैं? নমস্কাৰটো তেনেকৈ দিবি। মোবাইল চোৱা। नमस्कार, अनुश्री हसीका মোৰ নাম। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী। এই যদি আমাৰ এঞ্জেলা বাইদেউ। সেই খামগৈ ৰ'বা, ব'লক। দেৰি নকৰোঁ, চাহ তাহ খালোঁ। ইয়াতো বহুত টাইম ৰখিবলগীয়া হ'ল। বাকী ব'লক খাই মেলি লওঁ। ৰাইজ ভাত খাবলৈ বহিলোঁ। এজনে আৰম্ভ কৰিলেই, ধৰিলেই। এইপিনে এজনী এঞ্জেলা ভনীয়েক এইপিনে মা ভাত দি আছে। এয়া আমাৰ মা। মই ভাত বনাই খুৱাইছোঁ। এতিয়া ৰাতি কেইটা বাজিলে? 10টা বাজিলে। নাই কেইটা? 9টা। তহঁতে এতিয়া ভাওনা গ'ল আৰু তহঁতৰ। জ্বলা নাক একদম ফচফচাই গৈছে।
চৰ্দি ভাঙি যাব আজি গম পাই গ'লো তহঁতি নোহোৱা বুলি জ্বলা বেছিকৈ দিছিলোঁ ন যি কোৱা মুখ নলগা অন্তৰে এই খাই মেলি ল'লোঁ এতিয়া যাওঁ একদম ভাওনা ঘৰত লগ পাম এইবাকি বাই বাই দিলোঁ 2,000 years later. ৰাইজ পাই গ'লো এই ভাওনা ঘৰ চাউণ্ড পূৰা বাঢ়ি আছে সূত্ৰ নাচি আছে বেছি দেৰি নহ'ল এইপিনে আমাৰ মন্ত্ৰীক লগ পাই গ'লো আহি পিনি চাওঁ আমাৰ লগত একেলগতে ভাও গাই দেই সূত্ৰ নাচে বাকী বলক মেকআপ ৰুমটো আগত দেখাই লওঁগৈ কোন কোন আছে চিনাকি মেকআপ কৰিছোঁ ৰুক্মিণীক চাই ল'ব এবাৰ অঁ ৰুক্মিণীক মেকআপ কৰিলে সি গতিকে চাই লওঁ বলক কি হৈছে নাই তোৰ ৰাইজ মেকআপ ঘৰতে পাই গ'লোহি এইটো পোৱালি নাৱত গাইছে আজি চিনে মাৰিছো কেনেকুৱা লাগিছে এইপিনে আমাৰ টিমৰ এজন আছে আমাৰ ভাওনাত বিষ্ণু গাবগৈ এতিয়া কি কৈছা অঁ সুদামা এইপিনে আমাৰ মৰম আহিছে ধেমাজিৰ পৰা সুশীলা বঢ়িয়া ভাওনা চালোঁ শেষলৈকে চাবলৈ নাপালোঁ একদম চৰ্দিত মানে থাকিব পৰা নাই কাইলৈও কলেজ যাব লাগিব গতিকে ভিডিঅ'খিনি সম্পূৰ্ণ কৰিব নাপালোঁ যিখিনি কৰিব পালোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম এটা ক্লিপ গতিকে আমি এতিয়া ভাওনা আধা চোৱাকৈ যাবলগীয়া হৈছে কাৰণ চৰ্দি একদম বহুত বেছি হৈছে আৰু আপোনালোকে এটা মানে ডাঙৰ অনুৰোধ এতিয়াও যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰা নাই বহুত লোক এনেকুৱা আছে চেনেলটো চাই ছাবস্ক্ৰাইব নকৰে গতিকে অন্যদিনা কোৱা নাই আজি অনুৰোধ কৰিছোঁ আমাৰ MS আছাম চেনেলটোত আপোনালোকে সংযোগ হওক আৰু এনেকুৱা ধৰণৰ মানে যিসকলে ভাল পায় ভিডিঅ'বিলাক তেওঁলোকে কিন্তু যিমান পাৰোঁ আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে এতিয়ালৈ শুভৰাত্ৰি